নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ভাৰতৰ এনেকুৱা কেইজনমান ধনী মানুহৰ বিষয়ে আৰু এই ধনী মানুহ কেইজন কোন কোন আৰু কেই নম্বৰ স্থানত আছে, ৱৰ্ল্ডৰ ভিতৰত কেই নম্বৰত আৰু ভাৰতৰ ভিতৰত কেই নম্বৰ, গোটেইখিনি এই ভিডিঅ'ত আপোনাক সম্পূৰ্ণৰূপে জনাম। গতিকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈ, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰি উৎসাহিত কৰিব, আৰু চেনেলটোত যদি নতুনকৈ সোমাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 10ত থকা মানুহজনৰ নাম হৈছে দিলীপ সাংঘাভি। ভাৰতৰ দশম ধনী ব্যক্তি হৈছে দিলীপ সাংঘাভি, যাৰ শেহতীয়া মুঠ মূল্য হৈছে $13.8 বিলিয়ন। ছান ফাৰ্মাৰ প্ৰতিষ্ঠাপক দিলীপ সাংঘাভিয়ে তেওঁ ফাৰ্মৰ বিষয়ে জেনেৰিক ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত সৰ্ববৃহৎ খেলুৱৈলৈকে পৰিণত কৰিছে। তেওঁ শক্তি আৰু তেল উদ্যোগতো বিনিয়োগ কৰিছে, যি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হয় 165তম স্থানত, আৰু ভাৰতৰ নাম্বাৰ 10ত। নাম্বাৰ 9ত আছে কুমাৰ বিৰলা। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 150তম স্থানত থিয় হৈ কুমাৰ বিৰলাৰ মুঠ সম্পত্তি হৈছে $14.6 বিলিয়ন, যি তেওঁক ভাৰতৰ নৱম ধনী ব্যক্তি হিচাপে গঢ়ি তোলে। আদিত্য বিৰলা গ্ৰুপৰ মুৰব্বী, যিটো তেওঁ একেবাৰে চতুৰ্থ প্ৰজন্মৰ বাবে উত্তৰাধিকাৰী হিচাপে লাভ কৰে। তেওঁৰ গোটটো খুচুৰা, টেলিকম আৰু বিত্তীয় সেৱাৰ লগতেই চিমেণ্ট আৰু এলুমিনিয়াম উৎপাদনৰ সৈতে জড়িত। নাম্বাৰ 8ত থকা ব্যক্তিজনৰ নাম হৈছে উদয় কোটাক। কোটাক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাপক উদয় কোটাকে ভাৰতৰ আটাইতকৈ ধনীসকলৰ মাজত স্থান দখল কৰিছে। $15.1 বিলিয়ন মুঠ সম্পত্তিৰ সৈতে কোটাকে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 143তম স্থান দখল কৰিছে। নাম্বাৰ 7ত আছে সাবিত্ৰী জিন্দাল এণ্ড ফেমিলি। বিশ্বৰ 117তম স্থানত আৰু ভাৰতৰ আটাইতকৈ ধনী মহিলা হৈছে সাবিত্ৰী জিন্দাল। $1 বিলিয়ন গোটৰ 70 বছৰীয়া, যাৰ মূল্য $17.6 বিলিয়ন। ভাৰতৰ মহিলা বিনিয়োগসকলৰ ভিতৰত আছে ফাৰ্মাচিকেল ছফ্টৱেৰ আৰু উপভোক্তা সামগ্ৰী কোম্পানীৰ মুৰব্বী। নাম্বাৰ 6ত আছে চাইৰাছ পুনাৰৱাল। ভাৰতৰ ষষ্ঠ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰা চাইৰাছ পুনাৰৱাল হৈছে সম্পত্তিৰ মুঠ মূল্য $18.9 বিলিয়ন। তেওঁ 1964 চনত ভাৰতৰ চিৰাম ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছিল, আৰু ই আজি সৰু আই, ইনফ্লুৱেঞ্জা আৰু পলিঅ' ভেকচিনৰ সৰ্ববৃহৎ উৎপাদক। বৰ্তমান কোম্পানীটোৱে COVID-19ৰ বাবে 2টা ভেকচিনসহ বিকাশ কৰি আছে, আৰু চলি থকা অন্যান্য একেধৰণৰ গৱেষণাৰ তুৰত ইয়াৰ গুৰুত্বপূৰ্ণ নেতৃত্ব আছে। পৃথিৱীৰ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ নাম আহে 105 নম্বৰ স্থানত। নাম্বাৰ 5ত আছে লক্ষ্মী মিত্তাল। আচেলৰ মিত্তালৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল মিত্তালৰ মুঠ সম্পত্তিৰ পৰিমাণ $19.2 বিলিয়ন, আৰু ভাৰতৰ পঞ্চম ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে। তেওঁৰ সম্পদৰ স্থিতিয়ে তেওঁক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 103 নম্বৰ স্থানত ৰাখিছে। তেওঁ ৰোগীয়া তীখা উৎপাদনকাৰী কোম্পানীবোৰৰ সমগ্ৰ বিশ্বতেই লাভজনক উদ্যোগলৈ পৰিৱৰ্তন কৰাৰ বাবে জনাজাত। তেওঁ অতি শেহতীয়াকৈ ভাৰতৰ দেউলীয়া হোৱা এবছৰ ষ্টীল লাভ কৰিছিল, যিটো ৰুইয়া পৰিয়ালৰ মালিকাধীন আছিল। নাম্বাৰ 4ত থকা ব্যক্তিজনৰ নাম হৈছে ৰাধাকৃষ্ণন দামিনী এণ্ড ফেমিলি। ৰাধাকৃষ্ণন দামিনী মুঠ মূল্য হৈছে $19.6 বিলিয়ন, যি তেওঁক আজি ভাৰতৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে গঢ়ি তুলিছে। তেওঁ গোলকীয় ধনী তালিকাত 101 নম্বৰ স্থান দখল কৰিছে। ৰাধাকৃষ্ণন দামিনী হৈছে মুম্বাইৰ এজন প্ৰবীণ শ্বেয়াৰ বজাৰ বিনিয়োগকাৰী, যিয়ে 2017 চনত ৰাজহুৱা হোৱা ছুপাৰমাৰ্কেট চেইন ডিমাৰ্ট প্ৰতিষ্ঠা কৰিছিল, আৰু অৱশেষত
ইয়াৰ অন্যান্য মডেলৰ বাবে বিশ্বৰ আটাইতকৈ মূল্যৱান খুচুৰা শৃংখলা হিচাপে পৰিগণিত হৈছিল যি হোল্ডিং কোম্পানী এভিনিউ ছুপাৰমাৰ্টছক ইয়াৰ বহুতো সহকৰ্মীলৈ অধিক লাভজনক কৰি তোলে নাম্বাৰ 3 আছে শিৱ নাদাৰ 29 বিলিয়নতকৈও অধিক মুঠ মূল্যৰ সৈতে শিৱ নাদাৰ ভাৰতৰ তৃতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ছ'চিয়েল টেকন'লজি হৈছে এক 2,74,826 কোটি কোম্পানী আৰু আজি বিশ্বৰ অন্যতম বৃহৎ ছফ্টৱেৰ সেৱা ৰপ্তানিকৰ্তা বিশ্বৰ 45 খনতকৈ অধিক দেশত ইয়াৰ উপস্থিতিৰ সৈতে ছ'চিয়েল টেকন'লজিয়ে শিৱ নাদাৰক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 54তম স্থান লাভ কৰে নাম্বাৰ 2 আছে গৌতম আদানী বছৰ শেহতীয়া ৰেকৰ্ড অনুসৰি গৌতম আদানীৰ মুঠ মূল্য হৈছে 71.5 বিলিয়ন ডলাৰ তেওঁ ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি আৰু বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত 15তম স্থান দখল কৰে ভাৰতৰ সৰ্ববৃহৎ মুদ্ৰা বন্দৰৰ উপৰিও তেওঁ সম্পদ উৎপাদনকাৰী দপ্তৰৰ ভিতৰত আছে বিভিন্ন সামগ্ৰী নৱীকৰণযোগ্য শক্তিসহ বিদ্যুৎ উৎপাদন যেনে সৌৰ ফাৰ্ম আৰু কেইটামান নাম ল'বলৈ প্ৰেৰণ কৰে নাম্বাৰ 1ত আছে মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ নামত আপোনালোকে হয়তো সকলোৱে জানে এটাই নাম সেইজনে হৈছে মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ মুকেশ আম্বানীয়ে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত একাদশ স্থান দখল কৰিছে মুকেশ আম্বানীৰ মুঠ মূল্য হৈছে 94.3 বিলিয়ন ডলাৰ মুকেশৰ বেছিভাগ সম্পদ তেওঁৰ দেউতাক ধীৰুভাই আম্বানীয়ে নিৰ্মাণ কৰা কেমিকেল আৰু তেল আৰু গেছ ব্যৱসায়ৰ পৰা উদ্ভৱ হয় যি তেওঁৰ নিজৰ ক্ষেত্ৰত এক ব্যৱসায়িক আইকন কিন্তু মুকেশে টেলিকম আৰু খুচুৰা ব্যৱসায়ৰ দৰে অধিক উপভোক্তা সন্মুখীন ব্যৱসায়ৰ দিশত গুৰুত্ব দিছে ৰিলায়েন্স জিঅ' আজি ভাৰতৰ অন্যতম বৃহৎ নেটৱৰ্ক আৰু শেহতীয়া মাহবোৰত ইতিমধ্যে 20 বিলিয়ন ডলাৰৰ অধিক সংগ্ৰহ কৰিছে তেওঁ জিঅ'ৰ পৰা আৰু আজিৰ ভিডিঅ'ত এইখিনি আছিলে এইকেইজন ধনী ব্যক্তিৰ বিষয়ে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব আজিলৈ ইমানেই